Hey, good morning guys. মই এতিয়া ওলাইছোঁ যোৰহাটৰ অভিমুখে। এনেই বোলো ওলাই যাওঁ এপাক, কাম নাই বিশেষ, গৈ চাওঁ কিনো হয়। আজি বজাৰ কৰিব পাৰোঁ, বজাৰ কৰিম, যদি নকৰোঁ হয়তো এতিয়া ভিৰটো চাগে নাই, বিহুৰ বজাৰ হৈ গৈছে, ভিৰ কমিছে চাগে, দেখা যাওক কি হয়। আপোনালোকক লগ পাই আছোঁ বাইকত। অ'কে, এতিয়া আমি বাইক লৈ যাবলৈ ওলাইছোঁ যোৰহাটৰ অভিমুখে। অ'কে, লগ পাই আছোঁ আপোনালোকক ৰাস্তাত। বাইকখন উলিয়াই লওঁ, গেটত নিজৰ কৰি লৈ বাইকখন উলিয়াই ল'ব লাগে লাহে ধীৰে। উলিয়াইছোঁ, উলিয়াই লৈ আমি আগবাঢ়োঁ যোৰহাটৰ অভিমুখে। বাইকত বহি ল'লোঁ, বাইকখন ষ্টাৰ্ট দিওঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, একদম বিন্দাছ। এতিয়া যোৰহাটৰ অভিমুখে ৰাওনা হওঁ, তাতে লগ পাই আছোঁ আপোনালোকক। অ'কে, লেটছ গ'। হেল্ল' গাইজ, আপোনালোকে হয়তো মই ভিডিঅ'বোৰ চাইছোঁ, সেইটো ইমান ভাল নাপাব পাৰে। অকণমান প্ৰথম ষ্টাৰ্টিং কৰিছোঁ, কি হৈছে নাজানো। যিমান পাৰোঁ ভালকৈ চেষ্টা কৰিম, লাহে ধীৰে আগবাঢ়ি গৈ থাকিম, ধুনীয়াকৈ ভালকৈ কৰি। এতিয়া ষ্টাৰ্টিং কৰিছোঁ ডেইলি ব্লগবোৰ। এটাত চাগে মই যিটো প্ৰথম ভিডিঅ'ৰ পৰা আৰম্ভ কৰিছোঁ, লাহে ধীৰে এটা ব্লগ দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খিনি চাই ভাল পাব। অ'কে, ইন ফিউচাৰ যি কিবা আপডেট দিবলগীয়া থাকে আপোনালোকক দিম।
longer in this fear. I'm bursting through the ceiling. ফাইনেলি ঘৰ পালোহি যোৱাটোৰ পৰা আহি অলপ ভাবিছে মটৰ ব্লকিং কি হ'ল মটৰ ব্লকিংটো মানে কি হ'ল হেলমেটটোৰ পৰা জিগজাগ হৈ যায় আপোনালোকে দেখিলে জিগজাগ কি হ'ল গম পাইনে চাব আহক মই দেখুৱাই আছোঁ আপোনালোকক চ' নেক্সট টাইম 3M টেপৰ ওপৰত ভৰসা নকৰাই ভাল হ'ব নেকি নে কি কয় ইয়াত আমি এমচিল দিম এমচিল দি ইয়াত হেলমেটত ইয়াৰ ঠাইত এই চেম জেগাত ফিক্স কৰিবলৈ চেষ্টা কৰিম ওকে এমচিলটো কেনেকৈ আমি দিওঁ সেইটো এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম